নমস্কাৰ সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এজন খেতিয়ক আছিল। খেতিয়কজনে কুঁহিয়াৰ খেতি কৰি কুঁহিয়াৰ পৰা গুড়ৰ উৎপাদন কৰি চহৰত বিক্ৰী কৰি নিজৰ পৰিয়ালটো পোহপাল দি আছিল। খেতিয়কজন আৰ্থিকভাৱে বৰ টনকিয়ালো নাছিল। তেনেতে খেতিয়কে এজন নতুন বেপাৰীৰ লগত এখন নতুন দোকানীৰ লগত চিনাকি হৈ সেই দোকানৰ পৰাই কিছুমান সামগ্ৰী ক্ৰয় কৰি লৈ আহিলে। চেনি 1 কেজি, চাহপাত, আলু, তেল, পিঁয়াজ যিবিলাক দৈনন্দিন ঘৰৰ ব্যৱহাৰ হয় তেনেকুৱা সামগ্ৰী ক্ৰয় কৰি আনিলে আৰু সিদ্ধান্ত কৰি আহিলে যে নেক্সট টাইমৰ পৰা গুড়ৰ কেজি গুড়বিলাক তেখেত বিক্ৰী কৰিব আৰু তাৰ বাবদ প্ৰয়োজনীয় সামগ্ৰীবিলাক তেখেতৰ পৰাই ক্ৰয় কৰিব। কথামতেই কাম। এমাহমানৰ পিছত খেতিয়কজনে গুড় প্ৰতিটো গুড়ৰ টোপোলাত 1 কেজিকৈ ভৰাই তেখেতে 40 কেজি মানে 40 টোপোলা দোকানীজনক বিক্ৰী কৰিলে আৰু পইচা লৈ পুনৰ তেখেতৰ পৰা যি সামগ্ৰী ক্ৰয় কৰিব লাগে, চেনি 1 কেজি, দালি এনেকৈ কৰি যিবিলাক বস্তু ক্ৰয় কৰিব লাগে ক্ৰয় কৰি খেতিয়ক গুচি গ'ল। বেপাৰীজন ধুনীয়াকৈ বেপাৰ কৰি আছে। তেনেতে কোনোবা এজনে আহিলে গুড় কিনিবলৈ। গুড় কিনাত কোনোবা এজনে ক'লে, কিমান আছে ইয়াত? 1 কেজি আছে। সন্দেহ লাগিছে, জুখি চাওঁচোন। জুখি চাওঁতে দেখিলে সঁচাই 1 কেজি নাছিল, 900 গ্ৰামহে আছিল। তেতিয়া দোকানীজনে গোটেই গুড়ৰ টোপোলাবিলাক জুখি চালে। জুখি চাই দেখিলে সঁচাকৈয়ে প্ৰতিটো টোপোলাতেই 900 গ্ৰামে আছে। তেতিয়া দোকানীজনৰ খুব খং উঠিল। আৰে, কিয় মোক এনেকুৱা ঠগিব লাগে? মোক তেখেতে ঠগিছে। 100 গ্ৰামকৈ তেখেতে 40টা টোপোলাত মানে 40 কেজি দিছে, তাত 100 গ্ৰাম 4 কেজি মোৰ পৰা মোক গুড় কম দিছে। তেতিয়া বেপাৰীজনে খঙতে মানে খুব খং উঠি আছিল। সময় তেনেকৈ পাগুৰি গ'ল। 1 মাহৰ পিছত পুনৰ খেতিয়কজন সেই দোকানলৈ আহিল। দোকানলৈ অহাৰ পিছত খেতিয়কজনে লগত দেখা দেখি হোৱাৰ লগে লগে বেপাৰীজনে খেতিয়কজনক খুব গালি পাৰিলে। ইমান ঢকেবাজ, ইমান মিছলীয়া মানুহৰ লগত বিজনেছ কৰিব নোৱাৰি, ব্যৱসায় কৰিব নাপায়, ইমান ঠগিব নাপায়। তেতিয়া খেতিয়কজনে সুধিছে, কি হ'ল মহাশয়, মই কি কৰিলোঁ? মোৰ ক'ত ভুল হ'ল কওক। তেতিয়া দোকানীজনে কৈছিল, আপুনি মোক যিমান গুড় দিছে প্ৰতিটো টোপোলাতে আপুনি 100 গ্ৰাম কম দিছে। 900 গ্ৰামৰ টোপোলা আছে। চাওক, আপোনাক যদি বিশ্বাস নকৰে আপুনি চাওক বুলি কৈ তেখেতে ওজন কৰি দেখুৱালে। সঁচাই খেতিয়কজনে দেখিলে সঁচাই 900 গ্ৰামহে আছে। তেতিয়া খেতিয়কজনে মনে মনে নাথাকি কথাটো লাহেকৈ ক'লে যে, মহাশয়, মই বৰ দুখীয়া মানুহ। মোৰ ঘৰত কোনো দগা পাল্লা আপোনাৰ নিচিনা ডিজিটেল কাটা নাই। সেইকাৰণে মই আপুনি দিয়া চেনি 1 কেজিৰ পৰাই মই সকলো গুড় সমানেই ৱেইট কৰোঁ। চেনি 1 কেজি আপুনি যিমান দিছে সিমানেই মই 1 কেজি বুলি ভাবি গুড়ো তেনেকৈ মই সমানেই আপোনাক ভৰাই আপোনালৈ মই বিক্ৰী কৰিব আহিছোঁ। এতিয়া দেখিলে নহয়, দেখিলে যিটো বস্তু তেখেতে ঠগি পিনে তেখেতক পঠিয়াইছে পুনৰাই ঘূৰি তেখেতলৈ ঘূৰি আহিলে। সেইকাৰণে আপুনি কাৰোবাক অন্যায় কৰিছে, আপোনাৰ ক্ষেত্ৰতো তেনেকৈ অন্যায় হ'ব। আপুনি কাৰোবাক বেয়া ভাবিছে, আপোনাৰ মতে বেয়াই হ'ব, আপোনালৈ বেয়াই হ'ব। গতিকেলৈ কাৰোকো অন্যায় নকৰি, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখি নিজৰ মনটো শুদ্ধ কৰিব চেষ্টা কৰক, সকলো শুদ্ধ হ'ব। আনক বেয়া কৰিব, এদিন ঘূৰি পকি আকৌ আপোনালৈ সেই বেয়া কামবিলাক আপোনাৰ ওপৰতো প্ৰভাৱ পৰিব। গতিকেলৈ এই কথাটোৰ পৰা, এই কাহিনীটোৰ পৰা আপোনালোকে কি বুজিলে নাজানো, মই কিন্তু বহু কথাই বুজিলোঁ আৰু সেইকাৰণে আপোনালোকে কিবা বুজি পাওক বুলি কাহিনীটো